ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নয়না ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি হৈছে শিৱ পূজা আৰু শিৱ পূজা উপলক্ষে ভাবিলোঁ এটা ব্লগ বনাওঁ। গতিকে ৰাতিপুৱা উঠি গা পা ধুলোঁ। গা পা ধুই আমাৰ চোতালতে এডাল বেলগছ আছে, তাত চাকি তাকি জ্বলাই এতিয়া মই বৰ্তমান বহি আছোঁ। এতিয়া আমি ক'ত যাওঁ কি কৰোঁ আপোনালোক সকলোকে দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। গতিকে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি। এয়া আমি সকলোৱে ওলাই কিনে আহিলোঁ। আমাৰ ওচৰতে বজাৰত মন্দিৰ আছে, শিৱ মন্দিৰ, তালৈ বুলি ওলাইছোঁ। আমি ক'ত যাম আৰু কোন কোন যাম সকলো আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো সকলোকে চাই থাকিব। এয়া মা আৰু ওচৰৰে খুৰীমাহঁত, আমি সকলোৱে লগ হৈ যাম বুলি ভাবিলোঁ মন্দিৰলৈ। গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব। মন্দিৰত চাকি জ্বলাবৰ কাৰণে ইয়াত আমি চাকি ল'বলৈ সোমালোঁ দোকানত। আৰু হিয়াৰ সূতাও ল'ব লগা আছিল, ঘৰৰ পৰা অনা নহ'ল, সেইকাৰণে ভাবিলোঁ ইয়াৰ পৰা লৈ লওঁ। এয়া ৰঙা কাপোৰ আঁৰি থোৱাটো হৈছে মন্দিৰ, আমি য'ত যাবলৈ আহিছোঁ। আৰু মন্দিৰত পূজাত দিবৰ বাবে কিছুমান কিবা কিবি ফল মূল লৈ লওঁ আৰু কি লওঁ চাওঁ আৰু। এইটো হৈছে মন্দিৰ, আৰু মন্দিৰত আহিছোঁ এতিয়া চাকি জ্বলাবৰ কাৰণে। পোনপ্ৰথমে ভৰি হাতবিলাক ধুই লওঁ, তাৰপিছত আহি চাকি জ্বলাম। মানুহ ইমান ভিৰ হৈছে, বাপৰে বাপ, ভৰি থবাও জাগা নাই, এনাহান হৈছে। আৰু ৰাতিটো আৰু ভিৰ হ'ব বাৰু। ইয়াতে সেয়া আছে কৰি ল'লোঁ আমি। ইয়াৰ পৰা আৰু বেলেগ এটা মন্দিৰত যাম, গতিকে ব'লক। এয়া আমি যিটো ৰাস্তাৰে গৈছিলোঁ তাত এটা মন্দিৰ আছিল, মন্দিৰটো পাৰ হৈ গৈছিলোঁ, তালৈ আহি আছোঁ। এইটো মন্দিৰত এইবাৰ সোমাই আৰু ঘৰলৈ যাম। গতিকে ব'লক মন্দিৰটো আপোনালোকক ভালকৈ দেখাওক। এয়া মন্দিৰৰ চাৰিওফাল, মন্দিৰটোৰ ভিতৰ আৰু ইয়াতো মানুহ আছে বাৰু, কিন্তু ইয়াত এতিয়া কম। ৰাতি ইয়াত পূজা হ'ব, পূজা হ'লে মানুহ ভিৰ হ'ব। এয়া আৰু ইয়াৰ পৰা গৈ মই অলপ ঘৰত জিৰাই মামাহাৰ ঘৰত যাম, তাতেও পূজা কৰিব মামাই। এয়া মামাহাৰ ঘৰত চব পূজাৰ সামগ্ৰী থৈ দিয়া হৈছে। আমাৰ মামাই পূজা কৰিব, বাটৰ এটা মন্দিৰ আছে মামাহাৰ, তাত মন্দিৰটো ৰাইজৰে, কিন্তু তথাপিও মামাই পূজা কৰিব। এয়া ভাঙল লাৰু, পূজাৰ সামগ্ৰীখিনি। আৰু এইপিনে আছে ফুল, তুলসী। এইটো হৈছে মন্দিৰ, ইয়াতে পূজা কৰিব মামাই আমাৰ।
আৰু এইয়া হৈছে খুটা বনাই থকা আছে। এয়া